মোক বহুত মানুহে ৰিকুৱেষ্ট কৰি আছে যে দাদা আমি কিবা এটা ভিডিঅ' বনালে সেই ভিডিঅ'টোত আমি কাবাৰ এখন যদি ফটো লগাওঁ কেনেকৈ কি হিচাপত লগাম ইয়াৰ আগতে মই কাইন মাষ্টাৰৰ বিষয়ে মই কৈ থৈছিলোঁ আজি বেছি দীঘলীয়া নকৰোঁ আৰু শ্বৰ্টকৈ আপোনালোকক ভিডিঅ'টো বনাই দেখাই দিম কেইবাগৰাকীয়েও মোক ৰিকুৱেষ্ট কৰি আছে যে দাদা আপোনাৰ বিষয়ে এনেকৈ ভিডিঅ' এটা বনাব বিচাৰিছোঁ ফটো এখন বা আপোনাৰ ভিডিঅ' এটা লগাব বিচাৰিছোঁ কিন্তু আমি কেনেকৈ ক'ত কি কৰি লগাম ভিডিঅ'টো সম্পূৰ্ণ চাওক একদম শ্বৰ্টকৈ আপোনালোকক বনাই দি আছোঁ অলপমান ভিডিঅ'টো আপুনি চালে গম পাই যাব যে কি হিচাপত লগায় যদি সম্পূৰ্ণ চাই সকলোখিনি গম পাব আধা যদি এৰি স্কিপ কৰি যদি চাই কোনো গম নাপাব গতিকে বেছি দেৰি নকৰোঁ ব'লক এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে কৈ আছিলে যে এইটো ছিষ্টেমত ভিডিঅ' কেনেধৰণে বনায় আপোনালোককো মই এতিয়া দেখাই দিওঁ বেছি দেৰি নকৰোঁ ব'লক মোৰ কাইন মাষ্টাৰ ভিতৰলৈ দেৰি নকৰি মোৰ কাইন মাষ্টাৰ এপছটোলৈ লৈ আহিছোঁ এপছটো অন কৰাৰ লগে লগে আপোনালোকৰ ঠাইত যদি নাই তেতিয়াহ'লে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব নহ'লে ক্ৰ'ম ব্ৰাউজাৰৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব আৰু ফাৰ্ষ্টে আপোনালোকে যাব লাগিব এতিয়া ইয়াত দেখিছেনে এই প্লাছ আইকনটো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক চিম্পুলকৈ আপোনালোকক বুজাই আছোঁ আপোনালোকে যদি দীঘলীয়া ভিডিঅ' আৰু মোবাইলটো যদি পথলীয়াকৈ কৰে তেতিয়াহ'লে ইয়াত চাওক অপশ্যন লিখা হৈছে মানে আপোনালোকে যদি পথলীয়াকৈ যদি মোবাইলটো লৈ ভিডিঅ' কৰে তেতিয়াহ'লে এইটো অপশ্যনত ক্লিক কৰিব আৰু যদি দীঘলীয়াকৈ মোবাইলটো লৈ পেলাই সেই ভিডিঅ' বনাই এইটোত ক্লিক কৰিব আৰু এতিয়া মই আপোনালোকক দেখাই দি আছোঁ চাওক ভিডিঅ'টো এতিয়া মই চাওক ক্লিক কৰিম ধৰি লওক এই পথলীয়াটোৰে ল'লোঁ পথলীয়াটোতে অ'কে হৈছে এইটো হৈছে 16.9 ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত হৈ যাব পথলীয়া আৰু এইটো ভিডিঅ' ল'লোঁ এতিয়া ধৰি লওক মই যদি এতিয়া ভিডিঅ' এটা ৰেডি কৰোঁ তেতিয়াহ'লে মই এইটোকে লৈছোঁ চাওক এইটো ভিডিঅ' আছিলে যে এইটো এই ভিডিঅ'টোকে মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত তললৈ আহিলে তলত অহাৰ পিছত আপোনালোকে বেক কৰি দিয়ক আকৌ এবাৰ বেক কৰি দিয়ক তাৰপিছত আহি গ'ল এই ভিডিঅ'টো আপোনালোকে আৰু এবাৰ বেক কৰি দিয়ক বেক কৰি দিয়াৰ পিছত ইয়াত দেখিছেনে এইটো প্লে অপশ্যন আছে এইটো ইয়াতে ক্লিক কৰাৰ লগে লগে এতিয়া আপোনাৰ ভিডিঅ'টো প্লে হৈ যাবগৈ ইয়াতে চাওক মই ধুনীয়াকৈ দেখাই দি আছোঁ বাৰু মেছেজবোৰো আহি আছে অকণমান ডিষ্টাৰ্ব হৈ আছে আৰু উপায় নাই ইয়াতে ক্লিক কৰি দিব বহুত মানুহে ৰিকুৱেষ্ট কৰি আছে যে দাদা এতিয়া এইখিনি অহাৰ পিছত এতিয়া আপোনালোকে যদি মোৰ ফটো এখন লগাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে ক'ত ক্লিক কৰিব লাগিব জানেনে এই চাওক লেয়াৰটো আছে যে ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক ইয়াতে ক্লিক কৰাৰ পিছত আৰু এটা অপশ্যন আহিব মিডিয়া বুলি এই ওপৰতে আছে চাওক এইটো ওপৰতে আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আকৌ এইখিনি প্ৰফাইল আপোনাৰ গোটেই প্ৰফাইলখিনি ইয়াতে আহি যাব ইয়াতে যদি এতিয়া আপুনি মোৰ ফটো এখন লগাব বিচাৰে বা মোৰ ভিডিঅ' এটা লগাব বিচাৰে তেতিয়াহ'লে ইয়াতে আকৌ এই ফটো য'তে আপোনাৰ সেইটো ছেভ হৈ থাকে ইয়াতে ক্লিক কৰি আপোনালোকে ল'লেই হ'ল ইয়াতে ক্লিক কৰিলে বাচিটা বোলে মই ফটো এখন লগাওঁ এখন ফটো এতিয়া ঠিক মই এখন ফটোকে ল'লোঁ তাৰপিছত তললৈ আহিলে দেখিলেনে এইটো চাওক ইয়াত তলৰ অপশ্যনত ইয়াত শ্ব' কৰি আছে এতিয়া শ্ব' কৰাৰ পিছত আপোনালোকে এতিয়া বেক হৈ যাওক অলপমান বেক হৈ যাব এতিয়া ফটোখন আপোনালোকে লগাব বিচাৰে না লগাই এতিয়া আপোনালোকে যেনি তেনি নিব পাৰিব এইখন ফটো এতিয়া চাওক এই ফটোখন এতিয়া মোৰ আছে যে মানে আপোনালোকে কোনটো ছাইডে লগাব সেইটো আপোনাৰ ইচ্ছা ধুনীয়াকৈ ইয়াতে ফটোখনতে অকণমান টেপ কৰি এফালে টানি লৈ আহিব বাছ সৰু ডাঙৰ দীঘল আপোনালোকে চব কৰিব পাৰিব আপোনালোকৰ যিবোৰ আছে নটিচ যিবোৰ আছে আপোনালোকৰ ছিষ্টেম সেই হিচাপে আপোনালোকে কৰিব পাৰিব ইয়াত চাই লওক এখন ফটো ইয়াত চুকত ধৰি আপোনালোকে ডাঙৰ কৰিব পাৰিব সৰু কৰিব পাৰিব ইয়াতে গোটেইখিনি অপশ্যন আছে গতিকে ইয়াতে এনেকৈ লগাই পেলাই এতিয়া যদি মই ভিডিঅ'টো যদি প্লে কৰোঁ ইয়াতে চাওক ছাইডতে ফটোখন লাগি থাকিব মোক বহুত মানুহে ৰিকুৱেষ্ট কৰি আছে এইটো দেখিছেনে বাছ এইটো এতিয়া চালোঁ এতিয়া ফটোখন বোলে আপুনি দীঘলীয়া হিচাপত ৰাখিব বিচাৰে ইয়াতে এই তলত যিখন ফটো আপোনালোকে আকৌ দেখিছে যে এই ফটো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এই হালধীয়া অপশ্যনটো ইয়াত আহিব নহয় ইয়াতে ধুনীয়াকৈ টেপ কৰি পেলাই বাছ এনেকৈ আগলৈ টানি থাকক আকৌ টেপ কৰক আগলৈ টানি থাকক আকৌ টেপ কৰক আপুনি যিমানটো দীঘল ৰাখিব বিচাৰে সিমানটো দীঘল আপোনালোকে ৰাখিবলৈ পাৰিব ইয়াত চাওক দেখিছেনে মানে আপুনি যিমান দীঘল ৰাখিব বিচাৰে সিমান দীঘলে ৰাখিব পাৰিব আপোনালোকে যদি ভাবে যে ফটোখন আৰু অকণমান মই ষ্টাইলত ৰাখোঁ তেতিয়াহ'লে আকৌ কি কৰিব লাগিব জানেনে এই মাজৰ অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিয়ক ইয়াতে ক্লিক কৰিলে ইয়াতে নানান ধৰণৰ অপশ্যন আছে আপোনালোকে নিজে বাছি ল'ব পাৰে মানে ফটোখন কেনেকৈ থাকিব বা ভিডিঅ'টো যদি শ্ব' কৰে কেনেকৈ কৰিব চাওক ইয়াতে এনেকৈ ব্লিং হৈ থাকিব এইটো ষ্টাইলত থাকিব
প্ৰত্যেকটো এটা এটা ষ্টেপ আছে এইটো ষ্টেপতে এনেকৈ ধুনীয়াকৈ ফটোবিলাক হেৰি হৈ থাকিব এইটো দেখিছেনে মানে খুব সুন্দৰ সুন্দৰ ষ্টাইলবিলাক আছে এইটো ৰিং হৈ থাকিব এনেকৈ আপুনি যোনটো ষ্টাইল বিচাৰে মানে ইয়াতে আপুনি চববোৰ কৰিব পাৰে কাৰোবাৰ এখন ফটো লৈ পেলাই এইখিনি গম পালে এইখিনি গম পোৱাৰ পিছত এইটো যদি এতিয়া বোলে আপুনি এইটো ষ্টাইলতে ৰাখে তেতিয়াহ'লে ঠিক আছে ভিডিঅ'টো কিমান দীঘললৈকে আপুনি ফটোখন ৰাখিব বিচাৰিছে সিমান দীঘললৈকে আপোনালোকে ৰখাৰ পিছত বেক হৈ যাওক আপুনি চিধা পুৰা বেক হৈ যোৱাৰ পিছত এতিয়া ফটো এতিয়া ছেভ কৰিব লাগে এতিয়া ছেভ ক'ত কৰিব এই ওপৰতে এইটো আইকন দেখিছেনে এইটো আইকন ওপৰত চাই লওক ওপৰত যিটো ওপৰলৈ ঠেলা হৈছে ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এনেকৈ অকণমান ইণ্টাৰফেচ এটা শ্ব' হ'ব তাৰপিছত বাছ ইয়াতে দেখিছেনে ছেভ ভিডিঅ' ইয়াতে আপোনালোকে ভিডিঅ'টো ছেভ কৰি দিয়ক ছেভ কৰাৰ পিছত এনেকৈ অকণমান ডাউনলোড হৈ থাকিব ডাউনলোড হোৱা এইখিনি পূৰা কমপ্লিট হোৱাৰ লগে লগে আপোনাৰ ভিডিঅ'টো গেলাৰীত অট'মেটিকলি আহি যাবগৈ আৰু গম পালে মই কেনেধৰণে কাইনমাষ্টাৰত মই ভিডিঅ'বোৰ এডিটিং কৰি থাকোঁ কিছুমান যে আপোনালোকে দেখে যে বেলেগৰ ফটো বা মেছেজ মই ধুনীয়াকৈ লগাই কৰি যে ভিডিঅ'বোৰ বনাওঁ এনেধৰণেই মই ভিডিঅ'বোৰ এডিটিং কৰি আপোনালোকৰ মাজলৈ আপলোড কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু নতুনকৈ চাই আছে যদি প্লিজ লাইক কমেণ্ট এটা কৰি জনাব আপোনালোকে আৰু প্লিজ ফ'ল' কৰিব নাপাহৰিব যদি ফ'ল' নকৰে তেতিয়াহ'লে বহুত কিছু ভিডিঅ' আপোনালোকে মিছ কৰি যাব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই